পাচলিৰ দোকানৰ পৰাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গাইজ। যিহেতু 24, 25, 26 মই ঘৰত আছিলোঁ, গতিকে ৰুমত প্ৰায় বজাৰ একো নাছিলেই ক'ব পাৰে আৰু একেবাৰে আহি কৰিম বুলি আচলতে থৈ দিছিলোঁ। গতিকে বজাৰ চজাৰ কৰিবলৈ আচলতে অফিচৰ পৰা ছুটি হোৱাৰ পাছতহে সময় পাওঁ, গতিকে ৰাতিয়ে ওলাইছিলোঁ আৰু এইফালে আহিলোঁ। মোৰ ধুনুবা মানে মোৰ ৰুমৰ কাষতে থাকে, তাইৰ মামীয়েকৰ ঘৰলৈ আহিছোঁ। আৰু এয়া পোৱালি টুইনছ দুটা আছে, এয়া চাওক ছোৱালীজনী আৰু এয়া ল'ৰাটো। খুব বেছি সিহঁতৰ লগতে আচলতে ধেমালি কৰিলোঁ আৰু অলপ। আৰু এইফালে চাওকচোন মামীগৰাকীয়ে ইমান ধুনীয়াকৈ ফুল লগাই থৈছে, ভাল লাগিছে অলপ, সেইকাৰণে বাহিৰতে আহিলোঁ আৰু কথা চথা পাতিলোঁ। আৰু এইফালে মামীয়ে ধুনীয়াকৈ ভাত চাত বাঢ়ি দিছে আমাক খাবৰ কাৰণে। আৰু এয়া ধুনীয়াকৈ বহুত তৃপ্তিৰে আচলতে খালোঁ ভাত সাজ, ভাল লাগিলে। আৰু এয়া আমি খোজকাঢ়ি গৈছিলোঁ আৰু খোজকাঢ়ি এইফালে ৰুমলৈ উভতি আহিছোঁ আমি গোটেই 4জনী। গতিকে আহিছোঁ, বাই বাই গাইজ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।